Hello friends, more channel Assam Tech Info লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম কেনেকৈ আমি Director of Health Services মুকলি হোৱা 216টা পোষ্টত অনলাইন এপ্লাই কৰিব পাৰো আৰু লগতে চাম ফটো আৰু লাগতিয়াল ডকুমেন্টছ কিনে আমি কেনেকৈ সঠিক সাইজত আপলোড কৰিব পাৰো। সো চাই থাকিব এই ভিডিওটো। So Director of Health Services মুকলি হোৱা এই 216টা পোষ্টত এপ্লাই কৰিবলৈ ফাৰ্স্ট অফ অল আমি যাব লাগিব আমাৰ যিকোনো এটা ব্ৰাউজাৰত। মই গৈছো Google Chromeত গৈ মই ইয়াত টাইপ কৰিছো assamtechinfo.in assamtechinfo.in টাইপ কৰি সাৰ্চ কৰিলে হল। সাৰ্চ কৰাৰ লগে লগে ৱেবসাইটটো খুল খাব আৰু আপোনালোকে স্ক্ৰল কৰিলে তলত সেই পোষ্টটো পাই যাব। ঠিক আছে, সো চাও ৱেবসাইটটো খুল খালে আৰু আপোনালোকে তলত স্ক্ৰল কৰি আপোনালোকে তলত দেখা পাব চাও অসম স্বাস্থ্য বিভাগত আকৌ 216টা পদ খালি। ঠিক আছে, এটোৰ ওপৰত মই ভিডিও বনাইছিলো আগতে। মই আজি দেখুৱাম কেনেকৈ আমি অনলাইন এপ্লাই কৰিব পাৰো। ওকে, সো তাৰ বাবে চাওক ইয়াতে নেক্সট কন্টিনিউ ৰিডিংত টাচ কৰিব। বাকি আপোনালোকে গোটেইখিনি জানে কিমানটা পোষ্ট আছে, কোড কি পোষ্ট আছে আৰু কি কোৱালিফিকেশন লাগে গোটেইখিনি জানে। চালান কাটিব লাগিব 250 আৰু STO হিচাপে 150। ঠিক আছে, গোটেইখিনি মই আগতে বনাইছো ভিডিও। সেই ভিডিওটো আপোনালোকে চাই ল'ব যদি চোৱা নাই। আৰু তলত চাওক ফৰ অনলাইন এপ্লিকেশন ক্লিক হিয়াৰ। ওকে, অনলাইন এপ্লিকেশন টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে যেটো অফিচিয়েল ৱেবসাইট আছে Director of Health Services সেইটো খুল খাব আৰু ইয়াতে কিছুমান ইনষ্ট্ৰাকচন আপোনালোকে দেখিবলৈ পাব। চাওক ইয়াতে বহুতবোৰ ইনষ্ট্ৰাকচন আছে, গোটেইখিনি আপোনালোকে ভালকে পঢ়ি চাব। ওকে, সো চাই লওক ইয়াবোৰ। আৰু ইয়াতে চাওক ফটো আৰু সিগনেচাৰৰ সাইজটো ধৰি দিছে। ফটোগ্ৰাফটো হ'ব লাগিব আপোনাৰ 35 কেবিতকৈ কম হ'ব লাগিব আৰু সিগনেচাৰটো আপোনালোকে 30 কেবিতকৈ কম হ'ব লাগিব আৰু যিবোৰ ডকুমেন্টছ আছে ডকুমেন্টছবোৰ হ'ব লাগিব 200 কেবিতকৈ কম। ঠিক আছে, আৰু হাইটটো চাই লওক। হাইটটো হ'ব লাগিব আপোনাৰ 500 পিক্সেলৰ পৰা 800 পিক্সেলৰ ভিতৰত আৰু উইডথটো চাই লওক। উইডথটো হ'ব লাগিব 400 পিক্সেলৰ পৰা 600 পিক্সেলৰ ভিতৰত। ওকে, মই ইয়াৰে এটা সঠিক হিচাপে মই আপোনালোকক এখন ইমেজ দেখুৱাই দিম। সেইমতে আপোনালোকে ফটো বা অন্য ডকুমেন্টছসমূহ সাইজত ৰিসাইজ কৰিব পাৰে। ঠিক আছে, সো ইয়াতে চাওক। আৰু যদি কিবা আপোনালোকৰ কনফিউজন আছে ইয়াত ফোন নম্বৰ এটা আছে, তাত আপোনালোকে কন্টেক্ট কৰি সুধিব পাৰে। সো ইয়াতে চাওক নেক্সট বুলি এটা অপশ্যন আছে, তাত টাচ কৰিম। টাচ কৰাৰ লগে লগে যিখন ফৰ্ম আছে সেই ফৰ্মখন খুল খাব। তাতে আপোনালোকে চাওক পোষ্ট বুলি এটা অপশ্যন আছে প্ৰথমতে, সেইটো আপোনালোকে সিলেক্ট কৰিব কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব। ঠিক আছে, ইয়াতে গোটেইকেইটা পোষ্ট দিয়া আছে, কোনটো পোষ্টত এপ্লাই কৰিব সেইটো সিলেক্ট কৰি ল'ব। ধৰক জুনিয়ৰ এছিষ্টেণ্টত যদি এপ্লাই কৰে তেতিয়াহ'লে ইয়াত টাচ কৰিব। টাচ কৰাৰ লগে লগে জুনিয়ৰ এছিষ্টেণ্ট হৈ গ'ল সিলেক্ট। ওকে, সো নেক্সট চাওক নেম অফ কেণ্ডিডেট আপোনাৰ নাম দিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ এড্ৰেছ, আপোনালোকৰ যিটো মা দেউতাৰ যিটো এড্ৰেছ হয় সেইটো দিব। জেণ্ডাৰ মেল ফিমেল হ'লে মেল ফিমেল দি দিব। আৰু ৰেচিডেণ্ট অফ আছাম যদি অসমত বাস কৰে তেতিয়াহ'লে ইয়েছ দিব, যদি নকৰে নো দিব। আৰু ইয়াতে চাওক পাৰ্মানেণ্ট PRCখন আপলোড কৰিব দিছে আৰু যদি আপোনালোকৰ PRC নাই তেতিয়াহ'লে HSLC বা HSৰ এডমিটো আপলোড কৰিব পাৰে। ঠিক আছে, আৰু নেক্সট চাওক ইয়াতে আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে আপোনালোকৰ এজটো অট'মেটিক লৈ ল'ব আৰু এজটো ল'ব 1 জানুৱাৰী 2017 হিচাপত। ঠিক আছে, আৰু ইয়াতে চাওক আপলোড ইয়ৰ বাৰ্থ চাৰ্টিফিকেট, আৰু যদি বাৰ্থ চাৰ্টিফিকেট নাই তেতিয়াহ'লে HSLCৰ বা HSৰ এডমিটো আপলোড কৰিব পাৰে। আৰু ইয়াতে চাওক প্লেচ অফ বাৰ্থ, আপোনালোকৰ জন্মৰ ঠাইখনৰ নাম দিব, লগতে ইয়াতে পুলিচ ষ্টেচনৰ নাম দিব, লগতে ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব। ইয়াতে গোটেইবোৰ ডিষ্ট্ৰিক্টৰ লিষ্ট পাই যাব, ডিষ্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰি ল'ব। ঠিক আছে, আৰু ইয়াতে দিব পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, আৰু নেক্সট দিব পাৰ্মানেণ্ট এড্ৰেছ। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ, ফোন নম্বৰ, ইমেইল ID। ফোন নম্বৰটো আপোনালোকে দি দিব, যিকোনো এটা মোবাইল নম্বৰ দিলেও হৈ যাব। যদি এইটো ব্লেংক ৰাখে তেতিয়াহ'লে হয়তো পিছত এৰৰ দেখাব পাৰে। ঠিক আছে, যিকোনো এটা মোবাইল নম্বৰ ইয়াত দি দিব। তাৰপিছত চাওক আৰু চিটিজেন অফ ইণ্ডিয়া, সেইটো ইয়েছ ন কৰি দিব। তাৰপিছত ইফ ইয়েছ দেন বাই বাৰ্থ সিলেক্ট কৰিব। ওকে, তাৰপিছত ৰিলিজন দিব, আপোনাৰ ধৰ্মটো দি দিব। লগতে ইয়াতে যদি আপুনি ফিজিকেলি হেণ্ডিকেপ হয়, যদি হয় ইয়েছ, নহয় যদি ন'। ঠিক আছে, আৰু ইয়াতে কেটেগৰী সিলেক্ট কৰিব। কেটেগৰীটো সিলেক্ট কৰি ইয়াতে গোটেইকেইটা কেটেগৰী আছে। ST OBC হ'লে গোটেইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব যি হয় কেটেগৰী। ঠিক আছে, আৰু ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ দিব লাগিব। ইয়াতে HSLC আপোনালোকে ক'ৰ পৰা পাছ কৰিছে, স্কুলখনৰ নাম, কমা দিব, তাত লিখিব এড্ৰেছটো ধুনীয়াকৈ লিখি দিব, ইয়াৰ অফ পাছিংটো দিব, আৰু লাষ্ট আপোনালোকে ইয়াতে ডকুমেণ্টছ আপলোড কৰিব লাগিব। সেইখন হ'ল আপোনালোকৰ HSLC মাৰ্কশ্বিটখন। ওকে, যিখন হ'ব লাগিব 200 কেবিতকৈ কম। ওকে, আৰু নেক্সট চাওক HS নেক্সট, আৰু আপোনালোকে BA বা গ্ৰেজুৱেশ্যন যি কৰিছে সেইটো আপোনালোকে ইয়াত দিব পাৰে আৰু গোটেইখিনি মাৰ্কশ্বিট ইয়াত আপোনালোকে আপলোড দিব লাগিব। ঠিক আছে, আৰু ইয়াতে চাওক প্ৰেজেণ্ট অকুপেশ্যন, যদি আপোনালোকে কিবা কাম কৰে তেতিয়াহ'লে ইয়েছ দিব, যদি নকৰে ন' দিব। প্ৰিভিয়াছ এপইণ্টমেণ্ট, যদি ক'ৰবাত আগতে এপইণ্টমেণ্ট পাইছে ইয়েছ দিব, যদি নাই ন' দিব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো দিব লাগিব। ঠিক আছে, আৰু তলত আপলোড কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড আছে সেইখন আপোনালোকে ইয়াতে স্কেন কৰি আপলোড কৰিব লাগিব।
আৰু ফেমিলি ইনকাম সেইটো নালাগে বৰ্তমান আৰু যেটো আৰু BPL কাৰ্ড হোল্ডাৰ যদি হয় ইয়েস দিব আৰু যদি নহয় নো দিব নো দিয়াৰ লগে লগে চাওক নতুন এখন আহি গ'ল ট্ৰেজাৰী ফৰ্মৰ ডিটেইলছ দিব লাগিব নেম অফ ট্ৰেজাৰী আপুনি কোনটো ট্ৰেজাৰী অফিচত চালানখন কাটিছে সেই ট্ৰেজাৰী অফিচৰ নাম দিব লাগিব চালান নাম্বাৰটো দিব লাগিব ডেট অফ পেমেন্ট কোনদিনা আপোনালোকে পে কৰিছে সেই ডেটটো দিব লাগিব তাৰ পিছত এমাউণ্টটো দিব লাগিব কিমান ট্ৰেজাৰী চালান আপোনালোকে কাটিছিল ঠিক আছে আৰু ট্ৰেজাৰী চালানখন আপোনালোকে ফটো উঠে স্ক্যান কৰি এখন আপলোড দিব লাগিব আৰু সাইজটো গমে পাইছে 200 KB কৈ কম হ'ব লাগিব ওকে আৰু এইখিনি নো ইয়েস জি হয় আপোনালোকে পৰিচয় ভালকে সেইখিনি দি দিব ওকে গুড মইটো গুটিকিটা নই দিছিলো আপোনালোক পৰিচয় দি দিব ঠিক আছে আৰু চাওক ইয়াতে যদি ফাৰ্মাচিষ্ট হয় তেতিয়া হলে আর ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এখন লাগিব আসাম ফাৰ্মাসি কাউন্সিলৰ পৰা সেইখন আপোনালোকে আপলোড কৰিব লাগিব যদি ফাৰ্মাসি পোষ্টত এপ্লাই কৰে আৰু নেক্সট চাওক যদি কিবা এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেতিয়া হলে দেন অলসো আপোনালোকে ইয়াত আপলোড কৰিব পাৰে ওকে আৰু নেক্সট তলত চাওক আপোনালোক ফটো আৰু সিগনেচাৰ দিব দিছে ঠিক আছে পাসপোর্ট সাইজ ফটো এখন দিব আৰু গুটিখিনি সাইজ ইয়াতে মেনশন কৰা আছে সেইমতে এখন পাসপোর্ট সাইজ ফটো আৰু এটা সিগনেচাৰ ইয়াতে আপলোড কৰি দিব ঠিক আছে আৰু আপোনালোকক নেক্সট এটা প্ৰয়োজন হ'ব এটা পাসপোর্ট ক্ৰিয়েট কৰিব আৰু সেই পাসপোর্টটো তলত ৰিএন্টাৰো কৰিব সেম পাসপোর্ট হ'ব লাগিব আৰু সেই পাসপোর্টটো মনত ৰাখিব এপ্লিকেশন নম্বৰ আৰু আপোনাৰ পাসপোর্টটো ইন ফিউচাৰ যিকোনো ৰেফাৰেন্সৰ কাৰণে লাগিব পাৰে ওকে সো এইটো গুটিখিনি কৰি আপোনালোকে সাবমিট কৰি দিব ঠিক আছে মই এতিয়া দেখুৱাম আপোনালোকক একচুৱেল যেটো ফটোৰ সাইজ হয় বা ডকুমেন্টৰ যেটো সাইজ হয় সেই সাইজটো কিমানত আপোনালোকে বনাব পাৰে বা কেনেকৈ আপোনালোকে কনভাৰ্ট কৰিব ঠিক আছে আৰু এইকিটা হৈছে ডকুমেন্টৰ একচুৱেল সাইজ এই সাইজত যদি আপোনালোকে ডকুমেন্টছবোৰ ৰিসাইজ কৰে তেতিয়া হলে তাত একসেপ্ট কৰিব 100% ঠিক আছে মোক বহুতে ফেসবুকত মেসেজ কৰিছে যে তেওঁলোকৰ যিবিলাক ৰিসাইজ কৰিছে ডকুমেন্টছবোৰ সেই ডকুমেন্টছবোৰ একসেপ্ট কৰা নাই এৰৰ দেখুৱাই আছে আপোনালোকে এইকিটা সাইজত আপোনালোকৰ ৰিসাইজ কৰক যিবোৰ ডকুমেন্টছ আছে পাসপোর্ট সাইজ ফটো আৰু সিগনেচাৰৰ বাহিৰে সেই ডকুমেন্টছ কেটা আপোনালোকে ওয়েটটো দিব 563 পিক্সেল আৰু হাইটটো দিব 750 পিক্সেল আৰু পাসপোর্ট সাইজৰ যেটো ওয়েট আছে হেটো দিব 160 পিক্সেল আৰু হাইটটো দিব 260 পিক্সেল আৰু সিগনেচাৰৰ যেটো ওয়েট আছে হেটো দিব 170 পিক্সেল আৰু হাইটটো দিব 150 পিক্সেল এইখিনি ৰিসাইজ কৰাৰ পিছত আপোনালোকে যদি আপলোড কৰে তেতিয়া হলে এনি হাউ হে এপ্লিকেশনখন একসেপ্ট হ'ব আপোনালোকে ট্ৰাই কৰি চাব পাৰে মই পাৰ্সোনালি এইকিটা সাইজ ইউজ কৰিছো আৰু মোৰ এপ্লিকেশনখন একসেপ্ট হৈছে ঠিক আছে আৰু মোবাইলৰ জৰিয়তে যদি আপোনালোকে এই পোষ্ট কেটাত এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ প্ৰয়োজন হ'ব দুটা এপ্লিকেশন দুটাৰ নাম হ'ল কেম স্ক্যানাৰ আৰু ফটো এণ্ড পিকচাৰ ৰিসাইজাৰ ঠিক আছে সো কেম স্ক্যানাৰটো হ'ল আপোনালোকে যিবোৰ ডকুমেন্টছ জমা দিব সেই ডকুমেন্টছবোৰ স্ক্যান কৰা এটা এপ্লিকেশন মই দেখুৱাই দিছো কেম স্ক্যানাৰটো টাচ কৰিছো টাচ কৰাৰ লগে লগে চাওক খোল খাব তাৰ পিছত সাইডত এটা ক্যামেৰা দেখা পাব হেটো টাচ কৰিব টাচ কৰাৰ লগে লগে আপোনালোকৰ যি ডকুমেন্টছ থাকিব সেই ডকুমেন্টছখন ফোকাস কৰিব ধৰক এইখন মই এটা ফোকাস কৰিলো ক্লিক কৰিলো ঠিক আছে ক্যামেৰাটো টাচ কৰিলো টাচ কৰাৰ লগে লগে চাওক মোক কোনখিনি লাগে এইখিনি লাগে মই সিলেক্ট কৰি ললো সাইডত যেটো ৰাইট অপচন আছে সেই ৰাইটত টাচ কৰি দিলো টাচ কৰি দিয়াৰ লগে লগে চাওক ডকুমেন্টছখন স্ক্যান হৈ গ'ল ঠিক আছে চাওক স্ক্যান হৈ গ'ল ঠিক আছে এটা সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে সেভ হৈ গ'ল চাওক ধুনিয়া কোৱালিটিত স্ক্যান হৈ গ'ল এনেকুৱা লাগে যেন স্ক্যানাৰ মেচিনত হে স্ক্যান কৰা গৈছে ঠিক আছে এই এপ্লিকেশনটোৰ মই ভিডিও এটা বনাইছো আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে মোৰ বহুত আগতে বনাইছিলো এই ভিডিওটো কেনেকৈ আপোনালোকে ঘৰতে স্ক্যান কৰিব পাৰে আৰু নেক্সট মই দেখুৱাম ফটো এণ্ড পিকচাৰ ৰিসাইজাৰ এইটোৰ জৰিয়তে আমি কেনেকৈ ফটো বা পিকচাৰ ৰিসাইজ কৰিব পাৰো ঠিক আছে সো এইটো টাচ কৰিলো টাচ কৰাৰ লগে লগে চাওক ইয়াতে অপচন আহিছে সিলেক্ট ফটোজ ওকে সিলেক্ট ফটোজত টাচ কৰিলো তাৰ পিছত মই এতিয়া মোৰ গ্যালাৰীৰ পাই বা যিকিনো মোৰ ফোল্ডাৰৰ পৰা ফটো এখন সিলেক্ট কৰিম ঠিক আছে সো মই সিলেক্ট কৰিলো যিকিনো এখন ফটো মই সিলেক্ট কৰিলো সো সিলেক্ট কৰিলো ওকে কৰিলো ওকে কৰি চাওক ইয়াতে ৰিসাইজ বুলি এটা অপচন আছে ৰিসাইজৰ কাষত কেনেবা এৰো আছে একেলগে ঠিক আছে সো তাত টাচ কৰিব টাচ কৰাৰ লগে লগে যেটো আমাৰ weight আৰু height আছিল হেটো আপোনালোকে চাই ল'ব ঠিক আছে চাওক ইয়াতে সেকেন্ড অপচনটো weight and height ওকে সো ইয়াতে তো এটাও আমাৰ তেনেকুৱা মিলা weight and height নাই সো আমি কাস্টমত টাচ কৰিম ঠিক আছে কাস্টমত টাচ কৰাৰ লগে লগে ইয়াতে অপচন আহিব weight টো আপোনালোকে কিমান দিব ওকে weight টো মই দিছিলো 563 আৰু height টো আছিল 750 সো মই ইয়াত বনাইছিলো সো এইটো আগৰ সেভ হৈ আছে সো এইটো মই ওকে কৰিলো ওকে কৰাৰ লগে লগে চাওক আপোনালোকৰ যেটো সাইজ হল সাইজটো আহি গ'ল আৰু যেটো পিকচাৰ কোৱালিটিটো ঠিকই আছে লগতে আপোনালোকৰ যেটো তোৰ ওপৰত চাও 148 KB সো এখন আৰু একো কৰিব নালাগে সেভ হৈ গৈছে অটোমেটিক এখন ডাইৰেক্টলি আপোনালোকে আপলোড কৰিব পাৰে ওকে এনেকৈ আপোনালোকে সকলোবোৰ ডকুমেন্ট স্ক্যান কৰি তাৰ পিছত ৰিসাইজ কৰি
মোবাইলতে সকলোবোৰ জবত এপ্লাই কৰিব পাৰে মই যিমানবোৰ জবত এপ্লাই কৰোঁ সকলোবোৰ মই মোবাইলতে কৰোঁ সো আপোনালোকেও এইকেইটা এপ ট্ৰাই কৰি চাব পাৰে মই এপ দুটাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ঠিক আছে সো এইটোৱে আছিল ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিছত মুকলি হোৱা 216টা পোষ্টত অনলাইন এপ্লাই কৰা পদ্ধতি মই যিমান পাৰোঁ সহজে বুজাবলৈ ট্ৰাই কৰিছোঁ তাৰ পিছতো যদি আপোনালোকৰ কিবা ডাউট বা কনফিউজন আছে তেতিয়াহ'লে মোক কমেণ্টত সুধিব পাৰে নাইবা মোৰ ফেচবুক পেজো আছে ফেচবুক পেজতো আপোনালোকে সুধিব পাৰে সো আজিলৈ এইখিনিয়ে ধন্যবাদ